ভগৱানক চিন্তা কৰি ৰাতিপুৱাই মই চাকি জ্বলাইছোঁ আৰু সকলোৱে যাতে ভালে কুশলে দিনবোৰ পাৰ কৰে তাৰে কামনা কৰি ভগৱানৰ ওচৰত মই চাকি বন্তি জ্বলাইছোঁ। আৰু আপোনালোকে ভাল পালে মোৰ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কৃষ্ণ। ঘৰত এনেকৈ চাকি জ্বলালে মনটো বহুত ভাল লাগে আৰু সদায় যদি ৰাতিপুৱা গধূলি প্ৰাৰ্থনা কৰে আৰু ভাল লাগে। মাঘৰ বিহু বুলি কাঠ আলু, ৰঙা আলু, মোৱা আলু এয়া মই ধুই আছোঁ আৰু ক'লোঁ মই ছোৱালীজনীক ক'লোঁ তুমি ভিডিঅ' কৰি দিয়া, তাই মোক ধুনীয়াকৈ ভিডিঅ' এটা কৰি দিলে। লগালগ মই গৰম কৰি দিলোঁ, উতলি আছে। এখনত পপালে লিয়া, এখনত মোলে তোমালে হেৰি কৰা, খাব লাগিব, খালে বোলে ভাল। চৰ্বি নাবাঢ়ে নেকি গা? তাত জলদি গৰমে গৰমে খাবলৈ ভাল হ'ব, ঠাণ্ডা হ'লে কেনেকৈ খাবা? এয়া কাম কৰা দেখিছেনে? কি কৰিছা দেখা কৈ দিয়া। ৰঙা আলু, মোৱা আলু, কাঠ আলু বাকলি গুচাই আছে। আৰু কাক কাক দিবা? দৈ গাখীৰ চিৰা এয়া আপোনালোকে ট্ৰেন্সলে যিহেতু মাছ সৰহকৈ আৰু থাকি গ'ল নহয়, আমিও ভাবিলোঁ গৈ বোলো খাই থৈ আহোঁগৈ নহয়নে। আৰু এইজনী হৈছে মোৰ ভণ্টি, আৰু ভণ্টি ইমানজনী লাহে লাহে হ'লগৈ। ভণ্টিৰ কাহিনী বহুত আছে। ভণ্টিক দি দিব বিচাৰিছিলে কিন্তু মা দেউতাই দিব বিচৰা নাছিলে। ওচৰৰ মানুহবোৰে কৈছে তহঁতৰ ছোৱালী ইমানকেইজনী কি কৰিবি, আৰু লাহে লাহে তাই এতিয়া ফাইনেল দিব ছেকেণ্ড ইয়াৰ আৰু ইমানজনী হ'লগৈ। তাই কিন্তু সৰুতে গম নাপায় যে তাইক দি দিব বিচাৰিছিলে। কিয় দিম, ছোৱালী হ'ল বুলি দিব নোৱাৰে। বন্ধুসকল এয়া আমাৰ মা, নমস্কাৰ কন্যা। তামোল লৈ আছে। নমস্কাৰ। আপোনাৰ দাঁত হৈছে দেখুৱাই দিয়ক বয়সৰ অনুযায়ী। এইখিনি বাৰু দেখিবলৈ অকণমান বেলেগ, অকণমান একে ন। আমি এতিয়া ফুৰিবলৈ লৈছোঁ, ফুলি পিন্ধিছোঁ আৰু ডিঙিত চেইন নাই, খাৰু নাই, দেখিছেনে? আমি এনেকৈ যাওঁ আৰু কি ক'ব এজনী ভণ্টি। চাই থাকক ভিডিঅ' দি। অকল ইয়াত থিয়তা হ'ব সৰ্বোদয় মহাবিদ্যালয়, এয়া মালৌ পথাৰ চৌধুৰী জুনিয়ৰ কলেজ, আৰু তাত ২ নং হলমৰা নামঘৰৰ সেইটো সাহাৰ্য অৰ্থে ইয়াত দেখিছেনে হেঙুলিত থিয়তা আহিব আপোনালোকে, চ'তত হ'ব আৰু আহিব পাৰিব আপোনালোকে।